हेलो फ्रेंड আজিৰ নতুন এটা হেল্পফুল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাম যে মোদী চৰকাৰে নতুনকৈ ৱেবছাইট মুকলি কৰিছে। সো এই ৱেবছাইটত আপোনালোকে কি কি সুবিধা লাভ কৰিব যে আপোনালোকৰ ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব, লগতে ড্ৰাইভিং লাইসেন্স, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু বহুতো সাৰ্ভিস আপোনালোকে একেলগে পাব। সো আজিৰ এই ভিডিঅ'ত স্টেপ বাই স্টেপ আলোচনা কৰিম। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি প্ৰথমৰ পৰাই শেষলৈ চাই থাকিব। प्रथमते क्रोम ब्राउजारটো ओपन কৰি লব। ओपन কৰাৰ পিছত সার্চ বাৰত লিখি দিব ডিজি লকাৰ DIGI। আপোনালোকে সার্চ বাৰত সার্চ কৰি দিব। আপোনালোকৰ বাবে এইটো লিংক ভিডিও ডেসক্ৰিপচনত দি ৰাখিম, তাৰ পৰা কিন্তু ডাইৰেক্ট আহিব পাৰিব। আপোনালোকে ওপৰত যেটো লিংক দেখিবলৈ পাইছে এটোতে ক্লিক কৰি দিব। মই জাস্ট ক্লিক কৰিছো, অলপ সময় ওয়েট কৰিব। ডিয়াৰ ভিউয়াৰ্স, আপোনালোকে যেতিয়া এইটো পেজত আহিব, আপোনালোকে ওপৰত দেখিবলৈ পাইছে সাইন ইন আৰু সাইন আপ। আপোনালোকে প্ৰথমতে সাইন আপতে ক্লিক কৰি দিব। মই জাস্ট ক্লিক কৰি দিছো, অলপ সময় ওয়েট কৰিব। পেজটো কিন্তু লোডিং ল'ব। সব এনেকুৱা ৱেবছাইট আহি পাব যে ক্ৰিয়েট একাউন্ট ইজ ফাষ্ট এণ্ড ইজি। আপোনালোকে প্ৰথমতে ইয়াতে ফুল নেম দিব এজ পাৰ আধাৰ কাৰ্ড। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো নেম হয় এইটো নেম ইয়াতে এন্টাৰ কৰিব। মই এন্টাৰ কৰি আছো। ডিয়াৰ ভিউয়াৰ্স, মই এতিয়া নামটো এন্টাৰ কৰি দিছো আৰু ডেট অফ বাৰ্থটো এন্টাৰ কৰি দিব এজ পাৰ আধাৰ কাৰ্ড। যে আৰু মেল না ফিমেল হয় আপোনালোকে এইটো এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছত এটা মোবাইল নম্বৰ দিব। মোবাইল নম্বৰ নোহোৱাকৈ কিন্তু নহয়। আৰু সেট 6 ডিজিট সিকিউৰিটি পিন। আপোনালোকে ইয়াতে 6 ডিজিটৰ এটা পিন দিব লাগিব, যেটো আপোনালোকে পোৰ্টেলত লগইন কৰাৰ সময়ত লাগিব। ইয়াতে আপোনালোকে দি দিব। কিন্তু দি দিয়াৰ পিছত আপোনালোকে আধাৰ নম্বৰটো এন্টাৰ কৰি দিব। দিয়াৰ পিছত আপোনালোকে সাবমিট অপচনটোতে ক্লিক কৰি দিব। মই জাস্ট সাবমিট অপচনটোতে ক্লিক কৰি দিছো আৰু অলপ সময় ওয়েট কৰিব। পেজটো কিন্তু আপোনালোকৰ এটা OTP আহিব আপোনালোকৰ মোবাইল নম্বৰত। ডিয়াৰ ভিউয়াৰ্স, মই OTPটো এন্টাৰ কৰি দিছো আৰু সাবমিট অপচনটোতে ক্লিক কৰি দিম। সাবমিট অপচনটোতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব যে সেট ইউজাৰ নেম। আপোনালোকে ইয়াতে এটা ইউজাৰ নেম দিব লাগিব, যেটো পোৰ্টেলত লগইন হোৱাৰ সময়ত আপোনালোকৰ লাগিব। আপোনালোকে এটা ইউজাৰ নেম দি দিব। মই জাস্ট দি আছো। ডিয়াৰ ভিউয়াৰ্স, মই এতিয়া সাবমিট অপচনটোতে ক্লিক কৰি দিম, কিয়নো ইউজাৰ নেম সেট টু এন্টাৰ কৰি দিছো। ইয়াতে চাব ইউৰ ইউজাৰ নেম উইল বি সেট টু ইয়াতে দেখুৱাইছে। ইয়াতে ওকে অপচনটোতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাব এনেকুৱা আহিব ইউজাৰ নেম সাকসেসফুলি ক্ৰিয়েটেড, ইউৰ ইউজাৰ নেম ইজ নাও লগইন। যে আপোনালোকে কিন্তু ইউজাৰ নেমটো সাকসেসফুলি হৈ গৈছে আৰু অলপ সময় ওয়েট কৰিব যে পেজটো আপোনালোকে ৰিফ্ৰেছ হ'ব দিব। দিয়াৰ পিছত কিন্তু আপোনালোকে লগইন কৰিব। যে ইয়াতে কিন্তু আপোনালোকে লগইন হৈ গ'ল, যে ওয়েলকাম ইয়াতে দেখুৱাইছে। আৰু আপোনালোকে ইয়াতে কিন্তু বহুত কেইটা সাৰ্ভিস দেখিবলৈ পাইছে। আপোনালোকে লেফট সাইডতে 3 ডট যেটো দেখিবলৈ পাইছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব যে আপোনালোকে কি কি ইস্যু কৰিছে নে নকৰিছে। আপোনালোকে ইস্যু ডকুমেন্টতে ক্লিক কৰি দিব। ইয়াতে চাব যে আপোনালোকৰ যিকেইটা ইস্যু হৈ আছে ইয়াতে কিন্তু আপোনালোকৰ ইস্যু হোৱা নাই। যে আপোনালোকে 3 ডটত আকৌ ক্লিক কৰি দিব। ব্ৰাউজ ডকুমেন্ট ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত কিন্তু আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে আপোনালোকে কি ইয়াতে ডাউনলোড কৰিব। যে ভেহিকল ৰেজিষ্ট্ৰেচন যদি থাকে তেতিয়াহ'লে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে বহুত কেইটা আপোনালোকে দেখিবলৈ পাব ডিপাৰ্টমেন্ট। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ইনকাম টেক্স ডিপাৰ্টমেন্ট। আপোনালোকৰ পান নম্বৰটো ইয়াতে ভেৰিফাই কৰি ল'ব পাৰে। এইটো ভেৰিফাই ৰেকৰ্ড যদি আপোনালোকে য'তেই সাবমিট কৰক নকৰক কিয় তাতে আপোনালোকে এইটো একসেপ্ট কৰিব, কিয়নো এইটো গভৰ্ণমেণ্টে ভেৰিফাই কৰা এটা ৱেবছাইট হয়। আপোনালোকে এইটোতে ক্লিক কৰি দিব ডিপাৰ্টমেন্ট পান ভেৰিফিকেশ্যন। ইয়াতে আপোনালোকৰ নেমটো আহিব আৰু সবকেইটা থাকিব। আপোনালোকে ইয়াতে পান নাম্বাৰ আৰু নেমটো এন্টাৰ কৰি দিব। তে মই পান নাম্বাৰ আৰু নেমটো এন্টাৰ কৰি দিছো। দিয়াৰ পিছত ইয়াতে এটা টিকমাৰ্ক কৰিব দিছে, ইটো আপোনালোকে টিকমাৰ্ক কৰি দিব। দিয়াৰ পিছত গেট ডকুমেন্টতে ক্লিক কৰি দিব। মই জাস্ট ক্লিক কৰি দিছো আৰু অলপ সময় ওয়েট কৰিব। ইউৰ ৰিকুৱেষ্ট ইজ একসেপ্টেড, প্লিজ ওয়েট টিল কমপ্লিট দ্য প্ৰসেস। আপোনালোকে ওয়েট কৰিব। ইউৰ ৰিকুৱেষ্ট ইজ পেন্ডিং। আপোনালোকে অলপ সময় ওয়েট কৰিব, কিন্তু আপোনালোকৰ হেতু হৈ যাব। ডিয়াৰ ভিউয়াৰ্স, এতিয়া পান কাৰ্ডটো লিংক হৈ গ'ল আৰু এতিয়া আপোনালোকে আকৌ ব্ৰাউজ ডকুমেন্টতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব এনেকুৱা আহিব। আপোনালোকে এতিয়া আধাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাব ইয়াতে ইউনিক আইডেন্টিফিকেশ্যন আহিছে। আপোনালোকে এইটোতে ক্লিক কৰি দিব। আকৌ ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব যে এটা আপোনালোকক ই কৰিব দিছে। ইয়াতে এটা টিকমাৰ্ক বহাই দিব আৰু আপডেটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত কিন্তু পেজটো আকৌ লোডিং ল'ব। আপোনালোকে অলপ সময় ওয়েট কৰিব।
ইয়াতে কিন্তু এটা OTP সেন্ড কৰি দিছে ডিয়াৰ ভিউয়াৰ্স এতিয়া OTP টো এন্টাৰ কৰি দিছো আপোনালোকে আপডেট অপচনটোতে ক্লিক কৰি দিব আপডেট অপচনটোতে ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ আধাৰটো ডাউনলোড কৰিব পাৰিব আৰু এইটো আপোনালোকে যতে ব্যৱহাৰ কৰিব ততে একসেপ্টেবল হ'ব কিয়নো এতিয়া এটো গভৰ্ণমেন্ট এটা ওয়েবসাইট হয় তাৰ পৰা কিন্তু আপোনালোকক ভেৰিফাই কৰি দিব আপোনালোকে অলপ সময় ওয়েট কৰিব ডিয়াৰ ভিউয়াৰ্স আপোনালোকে 3 ডটত আকৌ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ব্ৰাউজাৰতে ক্লিক কৰি দিব দিয়াৰ পিছত কিন্তু আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াতে চাব ষ্টেটটো দিয়া আছে আপোনালোকে যেটো আসাম ইয়াতে 5 সাৰ্ভিস কিন্তু দিয়া আছে 5 ইছুৱাৰ যে আপোনালোকে আসাম ইটোতে ক্লিক কৰি দিব দিয়াৰ পিছত কিন্তু বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন যে আপোনালোকে মেট্ৰিকৰ মাৰ্কশিট কিন্তু ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ই ডিস্ট্ৰিক্টৰ লগতে আপোনালোকে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ ড্ৰাইভিং লাইসেন্স যেটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ট্ৰান্সফাৰতে ক্লিক কৰি দিব ইয়াতে চাব যে ড্ৰাইভিং লাইসেন্স আৰু ৰেজিষ্ট্ৰেচন অফ ভেহিকল আপোনালোকে RC আৰু ড্ৰাইভিং লাইসেন্স দুয়োটাই কিন্তু ডাউনলোড কৰিব পাৰিব আৰু এই ডাউনলোডটো কপি লৈ আপোনালোকে যতে যাব ততে কিন্তু আপোনালোকে একসেপ্টেবল হ'ব কিয়নো এটো গভৰ্ণমেন্টে ভেৰিফাই কৰা এটা ওয়েবসাইট হয় ড্ৰাইভিংতে ক্লিক কৰি দিব দিয়াৰ পিছত ইয়াতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স যেটো নাম্বাৰ হয় এটো এন্টাৰ কৰি দি গেট ডকুমেন্টত ক্লিক কৰি দিয়াৰ পিছত কিন্তু ডাউনলোড হৈ যাব আৰু আপোনালোকে এটো চাবলৈ আপোনালোকে ইস্যু ডকুমেন্টতে আহিব ইস্যু ডকুমেন্টত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত চাব ইয়াতে পান কাৰ্ড যেটো ভেৰিফিকেশন ৰেকৰ্ড আপোনালোকে এটো অলৰেডি ভেৰিফাই কৰি দিছে আপোনালোকে ডাউনলোডতে ক্লিক কৰি দিব পিডিএফতে ক্লিক কৰি দিব দিয়াৰ পিছত কিন্তু এটো ডাউনলোড হ'ব আৰু আপোনালোকে এই ভেৰিফিকেশন ডকুমেন্টটো যতেই দিব ততে কিন্তু একসেপ্টেবল হ'ব ইয়াতে চাব যে আপোনালোকে ভেৰিফিকেশনটো কেনেকুৱা হয় ইয়াতে চাব যে ইনকাম টেক্স ডিপাৰ্টমেন্ট পান ভেৰিফিকেশন ৰেকৰ্ড ইয়াতে চাব যে ডিজি লকাৰ ভেৰিফাইড ডিজিটেলি সাইনড এটো কিন্তু গভৰ্ণমেন্টে ভেৰিফাই কৰা ৰিসিপ্ট হয় সো আপোনালোকে নিশ্চয় কিবা এটা বুজিব পাৰিছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক অৱশ্যই কৰি দিব চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ওয়াচিং দিস ভিডিও